বন্ধুসকল সানমিহলি প্ৰশ্নোত্তৰৰ পঞ্চমটি খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ খণ্ডৰ প্ৰথমটো প্ৰশ্ন হৈছে পৃথিৱীত ৰাষ্ট্ৰসংঘৰ দ্বাৰা স্বীকৃত মুঠ দেশ কেইখন? 200খন, 193খন, 195খন, 197খন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 193খন। 2 নম্বৰ প্ৰশ্নটো হৈছে সিন্ধু উপত্যকাৰ সভ্যতাত ঘৰবোৰ কিহেৰে বনাইছিল? ইটা, কাঠ, শিল আটাইকেইটাৰে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইটা। 3 নম্বৰ প্ৰশ্নটো হৈছে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি চমুকৈ IMFৰ প্ৰধান কোন? হেনৰি বেল, ক্ৰিষ্টিন লেগাৰ্ড, জুলিয়ান আছাঞ্জ, বেন কি মুন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক্ৰিষ্টিন লেগাৰ্ড। 4 নম্বৰ প্ৰশ্নটো হৈছে আধুনিক অলিম্পিকৰ জন্মদাতা কোন? টমাছ বাক, বেৰন পিয়ৰি দা কুবাৰ্টিন, জুৱান এণ্টনিঅ চামৰান্স, ডেমেট্ৰিয়াছ ভিকেলাছ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বেৰন পিয়ৰি দা কুবাৰ্টিন। 5 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ সৰ্বপ্ৰথম সবাক কথাছবিখনৰ নাম কি? জয়মতী, আলম আৰা, লংকা দাহন, গংগাবৰ্তন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আলম আৰা। 6 নম্বৰ প্ৰশ্নটো হৈছে অসমত চিকিৎসা শিক্ষাৰ আৰম্ভণি কৰা প্ৰথম ব্যক্তিগৰাকী কোন আছিল? ছাৰ জন বেৰী, ছাৰ জন লক, জন হাণ্ট, মিষ্টাৰ ৰেডি। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ছাৰ জন বেৰী। 7 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ মুঠ মহকুমাৰ সংখ্যা কিমান? 54টা, 65টা, 78টা, 70টা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 78টা। 8 নম্বৰ প্ৰশ্নটো হৈছে অসমত থকা ৰাজহ চক্ৰৰ সংখ্যা কিমান? 184টা, 186টা, 169টা, 150টা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 184টা। 9 নম্বৰ প্ৰশ্নটো হৈছে সতী বেউলা ছবিখনে কিমান চনত মুক্তি লাভ কৰিছিল? 1947 চনত, 1954 চনত, 1948 চনত, 1950 চনত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1948 চনত। 10 নম্বৰ প্ৰশ্নটো হৈছে চিটিপতি ক'ত পিন্ধা হয়? ভৰিত, কাণত, মূৰত, ডিঙিত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মূৰত। 11 নম্বৰ প্ৰশ্নটো হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালিৰ পৰিমাণ কিমান? 500 বৰ্গ কিলোমিটাৰ, 505 বৰ্গ কিলোমিটাৰ, 650 বৰ্গ কিলোমিটাৰ, 450 বৰ্গ কিলোমিটাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 500 বৰ্গ কিলোমিটাৰ। 12 নম্বৰ প্ৰশ্নটো হৈছে অসমত অৱস্থিত থেইপিবাং শৃংগৰ উচ্চতা কিমান? 1559 মিটাৰ, 1959 মিটাৰ, 1866 মিটাৰ, 1739 মিটাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1866 মিটাৰ। 13 নম্বৰ প্ৰশ্নটো হৈছে গৰম পানীৰ উঁহ অসমৰ ক'ত অৱস্থিত? শদিয়া, হাজো, নাম্বৰ হাবি, কাৰ্বি আংলং। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নাম্বৰ হাবি। 14 নম্বৰ প্ৰশ্নটো হৈছে গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয় কিমান চনত স্থাপন হৈছিল? 1935 চনত, 1932 চনত, 1939 চনত, 1991 চনত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1939 চনত। আজিৰ খণ্ডৰ শেষৰটো তথা 15 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথমটো বাণিজ্যিক চাহ কোম্পানীৰ নাম কি আছিল? অসম কোম্পানী, চাহ কোম্পানী, অসম চাহ কোম্পানী, অসম চাহ কোম্পানী লিমিটেড। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অসম কোম্পানী। বন্ধুসকল আজিৰ খণ্ডটিৰ আপোনালোকলৈ বুলি প্ৰশ্নটো হৈছে ChatGPT কি? আৰু যোৱাটো খণ্ডৰ প্ৰশ্নটোৰ উত্তৰ হৈছে ধৰ্ম নিৰপেক্ষ শব্দটো 1974 চনৰ 42তম সংশোধনীত সন্নিৱিষ্ট কৰা হৈছিল। বন্ধুসকল আপোনালোকে যদি মোৰ পূৰ্বৱৰ্তী ভিডিঅ'সমূহ চাব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত থকা লিংকত গৈ সেই ভিডিঅ'সমূহ চাব পাৰিব। বন্ধুসকল আজিৰ ভিডিঅ'ত ইমানেই। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো ছাবস্ক্ৰাইব কৰাটো আপোনালোকৰ বাবে মুঠেই বিনামূলীয়া যদিও আমাৰ বাবে ই বৰ মূল্যৱান। গতিকে আপোনালোকৰ এই বহুমূলীয়া ছাবস্ক্ৰিপশ্যনটোৰে আমাক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ। তেন্তে আজিলৈ বন্ধুসকল বিদায় মাগিলোঁ। ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ।